স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটি ব্লগলৈ আৰু এতিয়া সেয়া চাওক মই সাজি কাচি একদম ৰেডি এয়া চাওক এয়া অলপ মেকআপ কৰি ল'লোঁ অলপ ধুনীয়া হৈ ল'লোঁ খৰিচৰে পিন্ধি ল'লোঁ এয়া কাপোৰযোৰ একদম এনেকৈ জ্বৰৰ গাৰে আজি সাজি কাচি ওলাইছোঁ এতিয়া যাওঁ মই গৈ পোৱালে মুহূৰ্ত ইতিমধ্যে আৰম্ভই হৈ গ'ল অৱশ্যে খুব সুন্দৰকৈ কামবোৰ হৈ গ'ল আৰু এয়া আমাৰ পৰিচালিকা ইনু বৰুৱা আশা কৰিছোঁ কামটো ভালকৈ কৰিব পাৰিম ৰাইজেই ৰজা ৰাইজৰ আশীৰ্বাদ বিচাৰিছে এইজন কোন জানেনে এইজন হৈছে আপোনালোকে যে আজি 3000 এপিছড চাই খুব মৰম দিয়া যিখন চিৰিয়েল মেগা চিৰিয়েল বেহৰবাৰী আউটপোষ্ট তাৰ কেপ্টেইনগৰাকী আৰু মানে আৱিষ্কাৰকো মানে বহুত বছৰৰ মূৰত মই এনেকৈ দেখিছোঁ মানে তাই সেই 2006 2007 2008তে আমাৰ এনেকৈ প্ৰডাকশ্যনৰ যিবিলাক আমাৰ অঞ্জনা বা এনেকুৱা ধৰণৰ যিবিলাক বিচেৰি আছিল তাত আমি তেওঁক অভিনেত্ৰী হিচাপে পাইছিলোঁ আৰু বহুত বছৰৰ পিছত আকৌ আমি একেটা পৰিয়ালত কাম কৰিম থেংক ইউ ছ' মাছ এয়া মোৰ পুৰণি বান্ধৱী হিমাদ্ৰী আমি একে তেজপুৰৰ বান্ধৱী আৰু হিমাদ্ৰী মানে তেতিয়া ভিলেন ন ভিলেন এতিয়া ভিলেন আমাৰ VCD-খনত অঞ্জনত ভিলেন আৰু এগৰাকীক চিনাকি কৰাই দিয়াৰ বিশেষ প্ৰয়োজন নাই চাগে সেইজন আছিল ডাইৰেক্টৰ আৰু এইজন হৈছে স্ক্ৰিপ্ট ৰাইটাৰ যোনে সজাই পঢ়াই বেহৰবাৰী আউটপোষ্ট আপোনালোকৰ আগত উলিয়াই দিয়ে প্ৰতিটো খণ্ড সুন্দৰকৈ কিবা ক'বানে সকলোকে শুভেচ্ছা দিছোঁ আৰু বিস্মিতাৰ লগত মই মোৰ জীৱনত প্ৰথমখন চিৰিয়েল মই বিস্মিতাৰ লগত কাম কৰিছোঁ অস্তিত্ব আছিলে পাৱাৰফুল আৰ্টিষ্ট আৰু এইখনটো খুব ভালকৈ গোটেই টিমটো আৰু এয়া হৈছে মিনুবা কিবা এটা খাই আছে আমনি কৰিলোঁ দেই মিনুবা কিবা এটা কওকচোন আমি আজি বহুত দিনৰ পিছত লগ পাইছোঁ তোমাক বহুত দিনৰ পিছত লগ পাইছোঁ এই চিৰিয়েলৰ যোগেদি আমি অলপ দিন একেলগে থাকিম ভাল লাগিব আৰু চলাই যাম বুলি ভাবিছোঁ আৰু আপোনালোকে যে সদায় ভাবে ন এয়া বায়েক ভনীয়েক হয়নে সঁচাকৈ হয় আকৌ এয়া বায়েক ভনীয়েক দুগৰাকী আৰু এয়া ভাৰ্গৱ দা কথাত ব্যস্ত গতিকে আৰু ভাৰ্গৱ দাক আমনি নকৰোঁ এয়া হৈছে আমাৰ আৰ্টিষ্ট হেল্ল' আজি প্ৰথম লগ পাইছোঁ পাই থাকিম এতিয়া আৰু এয়া অকণমানি ছোৱালী চব সৰু সৰু ছোৱালী এইবোৰ আমি বুঢ়ী এইবোৰ সৰু সৰু ছোৱালী হেল্ল' প্ৰথম লগ পাইছোঁ এওঁলোকক আৰু এওঁকতো ফেচবুকত পায়ে থাকোঁ এইজনী মোৰ পুৰণা বান্ধৱী 20 বছৰ পুৰণি এখেতকো আমি ফেচবুকৰ জৰিয়তে আমি পুৰণা আৰু এওঁ হৈছে হেঙুলীয়াৰ মুখ্য মানুহজন যিয়ে সজাই পঢ়াই তুলিব আমাৰ চিৰিয়েলখন কওকচোন কিবা এটা আজি খুব ভাল লাগিছে নতুনকৈ এটা পৰিয়াল গোট খাইছোঁ আমি আৰু আশা কৰিম মোৰ যিটো আচলতে নাট্যকাৰে বা চিত্ৰনাট্যকাৰে এটা সপোন দেখে আৰু সেই সপোনটো বাস্তৱ কৰে পৰিচালক তথা অভিনেতা অভিনেত্ৰীসকলে গতিকে ইমান এটা ভাল পৰিয়াল আছে আমাৰ গতিকে পৰিয়ালটোক লৈ মোৰ খুবেই কনফিডেণ্ট আশা কৰোঁ আমি ডাঙৰসকলৰ পৰা শিকি সৰুসকলক দুটা কথা বুজাই এটা পৰিয়ালৰ নিচিনাকৈ আমি আগবাঢ়ি যাওঁ হেঙুলীয়া সফল হ'ব ধন্যবাদ আৰু এয়া হৈছে শ্বাহিন বা কেমেৰাৰ পিছফালে থাকে কিন্তু আপোনালোকে যে এই চিৰিয়েলবোৰ দেখে খুব শৃংখলাবদ্ধভাৱে খুব সুন্দৰকৈ এওঁলোকেই শৃংখলাবদ্ধভাৱে ছিষ্টেমেটিকেলি গোটেই প্ৰডাকশ্যনটোত এওঁলোকৰ জৰিয়তেই আপোনালোকে চাবলৈ পায় বা আমি জাষ্ট ট্ৰাই কৰোঁ জাষ্ট টু গিভ দ্য ভিউৱাৰ্ছ ৰিয়েল পিকচাৰ ডাইৰেক্টলি ধুনীয়াকৈ সজাই মেলি আনে ধুনীয়াকৈ সজাই মিউজিক ডাইৰেক্টৰ প্লেজ এ ভেৰি বিগ ৰোল এইটো এটা পিকচাৰ অফ এ ফেমিলি বস্তু এটা এক্সিকিউট কৰা হয় এণ্ড I wish all the very best to Hemulia. খুব ধুনীয়া চিৰিয়েল এখন ধুনীয়া লিখিছে স্ক্ৰিপ্ট ৰাইটাৰ এণ্ড দ্য বেষ্ট পাৰ্ট ইজ দ্যাট ইফ তাৰ লিখনিখিনি পল্লৱ পৱনৰ লিখনিখিনি পল্লৱ প্লাৱনৰ লিখনিখিনি ধুনীয়াকৈ she will give a good recipe and কৰিব so all the very best আৰু তোমাক দেখি বহুত ভাল লাগিছে I wish you all the very best থেংক ইউ ছ' মাছ আৰু এওঁ দুজন পুৰুষ চৰিত্ৰ দুজনকে প্ৰথম পাইছোঁ কি ক'বা তুমি বুলি কৈছোঁ যিহেতু মোতকৈ যথেষ্ট সৰুৱে হ'বা খুবেই ভাল লগা আৰু অভিনেতা হিচাপে ধৰ্মটো হৈছে অভিনয় কৰা আৰু অভিনয় কৰিব পালেতো ভালেই লাগে আৰু খুব ভাল লাগিব গোটেইখিনি লগত কাম কৰি আৰু আপোনাৰ লগতো কাম কৰি ভাল লাগিব থেংক ইউ
মই বেছি একো নকওঁ, মই বহুত বেছি এক্সাইটেড হৈছোঁ গোটেই টিমটো সকলোকে অলমষ্ট সকলোকে ফাৰ্ষ্ট টাইম লগ পাইছোঁ, চাইনত বহুত আগৰ পৰা চিনিব পাৰোঁ। এক্সাইটেড হৈছোঁ বহুত কাম কৰিম। A very good actor, in fact. Hi, hi, All hi. a very good actor. The best thing about this serial is going to be all are two good actors. Two good actors. থেংক ইউ সঁচাকৈ আমি যথেষ্ট আশাবাদী আৰু এইটো মানে বহুত দুষ্ট খুব ভাল আমি খুব ভাল বন্ধু অঁ বন্ধু কোৱা কি হ'বা এবাৰ মোৰ তুমি এবাৰ তোমাৰ মই এবাৰ মানুহজন হ'ম মানুহজন মানুহজন হ'ম আমি অত্যাচাৰ কৰিবা তুমি মোক এবাৰ গম পাইছোঁ আমি মিলি কৰিম আৰু অত্যাচাৰটো কৰিব বুলি কৈছিলে। অত্যাচাৰ এতিয়া নকওঁ আৰু খুলি পেলাই হয় দে ভাল লাগিছে এইটো মানে সকলো আমাৰ চৰিত্ৰ দুটা অলপ বেলেগ ন এইবাৰ চৰিত্ৰ এটা অকণ বেলেগ আমাৰ অকণমান নিগেটিভ একচুৱেলি ভাল লাগিব অলপ এণ্টাৰটেইনমেণ্ট টাইপ আৰু মানে আমাৰ চৰিত্ৰ ভাল লাগিব। ঠিক আছে থেংক ইউ ৰাজ আৰু এই আৰু দুজন পুৰুষ চৰিত্ৰ কওকচোন কিবা এটা এখেতক পাইছোঁ তুমি বুলি কৈছোঁ দেই তোমাক কোৱা নাই প্ৰসাদটো লৈ লওক হয় থেংক ইউ ছ' মাছ কওক আপোনালোক আচলতে প্ৰত্যেককে আপোনালোকে দেখেই চাগে স্ক্ৰীণত সদায় অডিয়েঞ্চে নহয়নে কওকচোন নতুন মানুহৰ লগত কাম কৰিম এটা পৰিয়াল হৈ কাম কৰিছে সেইটোৱে আৰু আজি মনত হৈ গ'ল থেংক ইউ ছ' মাছ থেংক ইউ আৰু ভিডিঅ'টো শেষ কৰিম দেখিলে আপোনালোকে কেনেকৈ মহুৰাত হৈ গ'ল খুব ধুনীয়াকৈ পাৰ হ'ল সময়বোৰ আজিলৈ আহিছোঁ আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ